হেল্ল' ষ্টুডেণ্ট, ৱেলকাম বেক টু মাই ইউটিউব চেনেল FA আছাম নলেজ। তো আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ এক গুৰুত্বপূৰ্ণ খবৰ, যিটো কিছু সময় আগতে আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে পাব্লিচিটি কৰি দিলে, মানে পাব্লিকেলি পোষ্ট কৰি দিলে বা নিউজ চেনেলৰ যোগেদি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৰে। তোমালোকে এই পোষ্টখন চোৱা আৰু তোমালোকে স্ক্ৰীণত দিয়া ফটোটোলৈ ভাল কৰি মন কৰি। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই ফটোটোলৈ মন কৰা। এই ফটোটো তোমালোকৰ কি দিয়া আছে যে ফটোটোত লিখা আছে যে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা লাখ লাখ ল'ৰা ছোৱালীয়ে পাব 300 টকাকৈ। টিউশ্যন ল'বলৈ হিমন্ত চৰকাৰে দিব এই ধন। তো তোমালোকে কি কৈছে চোৱা, আছাম লাইভ 24ত মানে 35 মিনিটছ আগতে তোমালোকক পোষ্ট কৰিছে যে হিমন্ত ছাৰে তোমালোকক যিসকল ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকল ছাত্ৰ ছাত্ৰীক 300 টকাকৈ দিব, যাতে তোমালোকে টিউশ্যন ল'ব পাৰা। তো তোমালোকে এই মানে ধনটো পাবলৈ তোমালোকে কি কৰিব লাগিব সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই। তোমালোকক স্পষ্ট হ'লে জনাই দিব, কিন্তু তোমালোকক 300 টকাকৈ দিয়াটো চিউৰ হৈ পৰিছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে। তো তোমালোকক বিশেষ আৰু মানে যদি কিবা আপডেট হয় আমি জনাই দিম। তো তোমালোকে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা।